অকণমান ফুৰিব যাম বুলি ওলাইছিলোঁ দেই। এয়া সাজি কাচি ৰেডি হৈছোঁ, কিন্তু ল'ৰাই মানে কাপোৰ নিপিন্ধে। তাৰ কাৰণে মোৰ বহুত মানে প্ৰব্লেম আৰু মানে কি হয়, ল'ৰাক উলিয়াব লগা হ'লে বহুত জোৰ কৰিব লাগে। নুবুজেও দিয়কচোন, সৰু বাচ্ছা যিহেতুকে। এয়া চাওকচোন, কাপোৰ পিন্ধাব যাওঁ আকৌ খুলি দিয়ে, পিন্ধাব যাওঁ আকৌ খুলি দিয়ে। এনেকৈ ওলালোঁ আমি গোটেইকেইজনে, 3জন মানুহ। আমি ওলাইছোঁ আজি ছানডে' বুলি ওলাইছোঁ, যিহেতুকে ৰবিবাৰ হয়। এইটো ভিডিঅ'টো এডিটিং কৰোঁতে দেৰি হ'ল, আপলোড কৰোঁতে দেৰি হ'ল। গতিকে আমি আহি পালোঁ ফাৰ্ষ্ট ক্ৰাই, মানে বেবীৰ হয়। ইয়াত চবখিনি বেবী পোৱা যায়। মই কাউণ্টাৰত মানে সুধিছিলোঁ, সোধোতে কৈছে যে ইয়াত অকল বেবীহে পোৱা যায়। আপোনালোকৰ এইখন হৈছে ৰঙিয়া, আমাৰ যিটো বিশাল আছে, বিশালৰ ফ্ৰণ্টৰে প্ৰায় বুলি ক'লে বিশালৰ ইটো পাৰ সিটো পাৰ, তাত ফাৰ্ষ্ট ক্ৰাইখন আছে। বহুত ধুনীয়া ধুনীয়া, কিন্তু বস্তুবিলাকৰ কোৱালিটিবিলাক বহুত ভাল। ইয়াৰ সৰু বাচ্ছা আপোনাৰ যি বিচাৰে তাকেই পাব আপোনালোকে। ঠাণ্ডাত গৰম পিন্ধা, এতিয়া ঠাণ্ডাৰ ছিজন পৰিছে, যিহেতুকে লাহে লাহে ঠাণ্ডাৰ বস্তুবিলাকো আহিছে। এয়া চাওকচোন, বহুত ধুনীয়া ধুনীয়া হয় কাপোৰবিলাক। গতিকে ময়ো এযোৰ ল'লোঁ, ল'ৰাৰ কাৰণে বুলিয়ে গৈছিলোঁ আনিবলৈ। মেইনলি চাবলৈ গৈছিলোঁ কেনেকুৱা কি কাপোৰ হয়। শুনি আছোঁ ফাৰ্ষ্ট ক্ৰাই নতুনকৈ অহা বুলি, এসপ্তাহমান হ'ল আৰু অহাৰ। গতিকে ময়ো তালৈকে দৌৰ মাৰি গ'লোঁ, যিহেতুকে ওচৰত আছোঁ। দূৰত থাকিলেতো আহিব নোৱাৰিলোঁহে, ওচৰত আছোঁ কাৰণে গৈছোঁ। ল'ৰাই বাপৰে বাপ, এয়া বেলুন দেখিছেনে? ল'ৰাক ইটো লাগে সিটো লাগে, মানে সৰু বাচ্ছা যিহেতুকে তাক সকলো বস্তুৱেই লাগে। কিন্তু উপায় নাই আৰু কি কৰিব, লাগে বুলি ক'লেতো দিব নোৱাৰোঁ, হয়নে? গতিকে তাৰ কাৰণে সৰুকৈ কাপোৰ এযোৰে ল'লোঁ আৰু পূজা বুলি। কিন্তু ইয়াৰ বস্তুবিলাক বহুত ধুনীয়া ধুনীয়া হয়। গতিকে আমি তাৰ পৰা আকৌ ওলালোৱে, কিন্তু ল'ৰাই যাব ইচ্ছা নকৰে। তাক কেৱল বস্তুবিলাক নমাই দিব লাগে। সৰু বাচ্ছাৰ কথাটো ক'বই নালাগে। যিবিলাকৰ ল'ৰা ছোৱালী আছে তেওঁলোকে বুজি পায় আৰু মানে ল'ৰা ছোৱালীকক মনটো কেনেকৈ চম্ভালে। গতিকে তাৰ পৰা এয়া মানুহজন পুৰা একদম চাই আছে, কথা ক'ব লাজ কৰে, কিন্তু একদম বহুত কথা কয়। কিন্তু কেমেৰাৰ আগত কথা ক'ব কিন্তু খুব লাজ কৰে। তাৰপিছত সেয়া বজাৰ কৰি মেলি ল'ৰাই বোলে কয় আকৌ বোলে মই খেলিম। কিন্তু কি কৰিম আৰু, অকণমান খেলিব দিলোঁ বক্সটোৰ ভিতৰত। তাৰপিছত আমি লৰালৰিকৈ ওলাই আহিলোঁ। ওলাই আহিয়ে মোৰ কি হৈছে, মানে কটাৰী এখন আছিলে, সেইদিনা মানুহজনে কটাৰীখন নাৰিকল কাটি একদম বেয়া কৰি দিছে। গতিকে কটাৰীখন আহিলোঁ ভাল কৰিম বুলি। মাইকী মানুহকতো সেইবিলাক বস্তু লাগে, পাকঘৰৰ বস্তুবিলাক মাইকী মানুহে জানে, মতা মানুহে কি জানিব, হয়নে? গতিকে মই নিজে আহিলোঁ কটাৰীখন ঠিক কৰিম বুলি। মানে এইজনক কৈ থাকিলে আৰু বহুত লেজি হৈ যায়। চাওক, মানুহবিলাক আচলতে কিমান কষ্ট কৰি আছে ন, দিন ৰাত, বৰষুণ বতাহ নাই, সদায় কষ্ট কৰিছে নিজৰ এটা সফলতাৰ কাৰণে। তেওঁলোকে নিজৰ কামৰ পিছত দৌৰিছে যাত সফলতা লাগে, ময়ো দৌৰি আছোঁ সফলতা লাগে। তাৰপিছতে মোৰ বেগটো বেয়া হৈছিলে, চেণ্ডেলডাল ভাল কৰিবলৈ দিলোঁ। এখেতে ইমান ৰ'দত দেখিছেনে, ছাতি এটা লৈ তলতে এনেকৈ বেগটো ভাল কৰি আছে। বেয়াও লাগিছে দেখি, কিন্তু কি কৰিব, উপায় নাই। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে, বেছি দীঘলীয়া কৰা নাই। যদি আপোনালোকে ভিডিঅ'টো মোৰ ভাল পাইছে, প্লিজ শ্বেয়াৰ কৰিব, লাইক কৰিব। লগতে আজিলৈ আহিছোঁ, বাই বাই।